হেল্ল' ৰাইজ, অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনালোঁ দেই প্ৰথমতে। তাৰপিছত এতিয়া আমি আজি ব্লগটো মানে আমি কেনেকুৱা কি কৰিম মানে কি আমাৰ চোতাল বিহু আছে আজি। চোতাল বিহু মাৰিবলৈ যাম আৰু তাৰপিছত এতিয়া বৰ্তমান ককা ঘৰলৈ যাওঁ। ককা ঘৰৰ পৰা আহি বিহু ড্ৰেছ কৰি আমি ওলাই দিম আৰু আজি বিহুলৈ। ভণ্টিও আছে, ভণ্টিও নাচিব। তাৰপিছত আজি সাজ চাজ পোৱা নাই, খাওঁ লাহে দিয়ে। তাৰপিছত সেইটোৱে প্ৰথমতে গৈ লওঁচোন বাৰু, আশীৰ্বাদ লৈ আহোঁগৈ ককা দেউতা। মা ভাগৰ দেউতাক হয়, মা ভাগৰ মাক নাই, যোৱা বছৰ ঢুকাইছে, 2022ত ঢুকাইছিলে বাৰু। তো এয়া আহি আমি হেৰি পালোহি, সৰু মামী ঘৰ পালোহি, সৰু মামা ঘৰ। এইটো আমাৰ ডাঙৰ মামা ঘৰ, এইটো আমাৰ সৰু মামা ঘৰ। তাৰপিছত ইয়াত ককা থাকে। আমি এতিয়া ভণ্টি আচলতে ভণ্টিক ক'লোঁ বোলো বাইকখন চলাই আছোঁ, তুমি ভিডিঅ'টো গৈ থাকা। নাই, তাই লাজ কৰে হ'ব। ব্লগ বনাইছোঁ, ব্লগ বনাই আমি চখ পাই গ'ল মোৰ। এয়া আমাৰ সৰু মামী। এয়া আহি একেবাৰে সৰু মামা ঘৰ, মানে মা ভাগৰ খুৰাকৰ ঘৰ পালোহি। তাৰপিছত এয়া আমাৰ একদম চবতকৈ সৰু মামা। আপোনালোকে দেখি থাকে চাগে মোৰ ইউটিউবত, মানে লাইটটো জ্বলাই লৈছোঁ দেই। এইবোৰ সস্তীয়া মোবাইল কি কৰিবা, এইটো নজ্বলে, জ্বলে। এইটো মুখখন ওলাই আছে নে? মই এনেকৈ গ'লে নোলায়। আজি বিউটি শুই আছে, মুখখন নাই ন নেকি? নাই ক'ত ওলাইছে? এইফালে নোলায়, ইফালে ওলাব। ইফালে ওলাব পতাকে ক'ব নালাগিব এইবিলাক সস্তীয়া মোবাইল। তথাপিও আৰু কেলৈ ফোন কেমেৰা আছে নে? ৰঙালী বিহু শুভেচ্ছা জনাই দিয়া কৰে। সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু মোকো কৈ দিয়ক থেংক ইউ ছ' মাছ চবলৈকে। আৰু এইফালেও কৰিলোঁ মোৰ ভাগিনজন, এয়া সেইকাৰণে তোমাৰ ইজ্জত হৈ যায় এইবোৰ কথা কৈ থাকোঁতে। হ'ব, বাই বাই। তো ককা ঘৰৰ পৰা আহি মেলি, মামাহঁতৰ ঘৰৰ পৰা আহি এতিয়া ধুনীয়াকৈ বিহুলৈ ওলালোঁ। আমাৰ ল'ৰাবোৰে ড্ৰেছ কৰি আছে বাৰু, আমাৰ ঘৰতে কৰিছে। আৰু অলপ কিবা কিবি এনেই ৰিহাৰ্চল বুলি কয় যে, ৰিহাৰ্চল অলপ কৰি আছে। লৈ যাওঁ আহক। অলপ ডেমো অলপ দেখাই দিলোঁ। বাকী ৰাইজৰ ঘৰত আমাৰ গাড়ী আহি আছে, গৃহস্থৰ ঘৰত দেখাই আছোঁ। তো গাইজ, এই আমাৰ ৰাইজ, আমাৰ এই নাচনীসকলো ওলালে। নাচনীসকল নহয়, কেইগৰাকীমানহে আছে। তাহাঁতি হাঁহিছে, কি কৰিছে উপায় নাই আৰু, মইতো অভ্যাস হৈ গ'ল যে। এয়া তাহাঁতি হাই কৈ দিয়া। আমি চাচাককে ফুল চুইঙত মাৰিম আজি বিহুটো। আমাৰ গাড়ীও আহি গ'ল। তো সাজৰ পাতি খাবলৈ নাপালোঁ, এইখন আহি গ'ল বাৰু। এতিয়া আমি যাওঁ আৰু, ঠিক আছে, লগ পাই আছোঁ বাৰু। একদম বিহু অলপ দেখাম আৰু তাৰপিছত দেখা যাব। আজি ৰাতিলৈ ইনষ্টাগ্ৰামত ডান্স এটা পাই যাব বাৰু, আজি নহ'লেও কাইলৈৰ ভিতৰত। এটা এডিট কৰি থোৱা আছে আৰু এটা বনাম বুলি ভাবি আছোঁ, ভণ্টিয়ে মই চাম বাৰু। ঠিক আছে দিয়ক, লগ পাই আছোঁ। আমাৰ এইফালে বিশ্ব আহি গৈছে, ঠিক আছে বাৰু। তো ৰাইজ, আমি আমাৰ গম নাপায় মানে আমাৰ দলটিৰ গায়ক হয়, গায়ক মানে ছিংগাৰ মানে গায়ক হয় আৰু উপায় নাই। এইখন আমি ষ্টাফটো দিওঁ। তো এতিয়া মই মাজতে কৈ দিছোঁ শেষলৈকে চাই দিব বুলি, আমি মানে থাকি যায় ক'বলৈ, অভ্যাস নাই যে। তাৰপিছত এতিয়া আমি কি বুলি কয়, এইবাৰ কথাভাগ হ'ল কি, আমি হেৰি কৰিম, যেতিয়া আমি অলপ দেখাম বিহুভাগ। আৰু যদি আপোনালোকে বিচাৰে যে আপোনালোকৰ ওচৰৰ মঞ্চত আমাক পাবলৈ, তেন্তে আমাক কণ্টেক্ট কৰিব পাৰে। মই নাই লোৱা বোলে লিংকত সেইবোৰ নকওঁ, মোৰ মুখত নুফুটে যে।
মই দি দিম বাৰু তো ঠিক আছে বাই বাই মিছা কথা ক'লে কি লাভ হ'ব হয় নাই আমি আচলতে বেলেগলৈ বিহু মাৰিবলৈ গৈছিলোঁ বাৰু এতিয়া ইয়াতো বিহু নামাৰোঁ আমি এইফালে মুকলি বিহু হৈ আছে তাত হৈ আছে মুকলি বিহু আমি ইয়াত মানুহ আমাৰ কেইজনমান আছিলে তেখেতক সকলো উঠাই লৈছোঁ আৰু এতিয়া আৰু চমৰিকে মোৰ মুখখন ওলাইছে দেখোঁ মই সেনেকৈ উঠি থাকিব লাগে গম পায় নে মুখখন ওলাইছে বাৰু দিয়ক ঠিক আছে সিহঁতক অলপ দেখাব পাৰি এয়া হেৰি আমি কি কৰিলোঁ বিহু নাছিলোঁ ন মুকলি বিহু আমি নাচোঁ বুলি আহিছিলোঁ মই আচলতে গম নাপাওঁ এতিয়া কিন্তু নাচিলোঁ ভাল হৈছে ভাল হৈছে আজি প্ৰথম বুলি ভুল থাকিব পাৰে আমি মই ভিডিঅ'ত মানুহক লগাই দিম ঠিক আছে ওলাই আছে নে মই প্ৰত্যেকবাৰ হ'লে মই নাখাই তোমাকে দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই আগতে কৈছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই কণ্টেক্ট নাম্বাৰটো দি দিম মই কোৱা নাই আৰু যদি জইন কৰি দি দিলেও মই এক্সট্ৰাকৈ এটা দি দিম বাৰু ঠিক আছে অ'কে মিলতে হে আমাৰ ইয়াত এজনী আছে হা মই থাকিলোগে যেনিবা কিন্তু ভাত বহুত গম আছে নাই খোৱালে এইজনী কিন্তু মাংসটো বনালে হজম এইটো বেয়া হয় এনেকৈ বেয়া হ'ব হজমেই নহয় এওঁৰ ভনীয়েক গম পাই ন ৰাইজ গম পায় ইমানেই কিন্তু হজম আমি এই সত্ৰ এভাগ পাইছিলোঁ এই সত্ৰভাগৰ নামটো কি পুৰণি মাটি সত্ৰ বুলি কয় জেগাটো আটাপাম বুলি কয় যোৰহাটৰ কিতাপৰ চাইডত পৰিব কিন্তু কি ঢলাজানত পৰিব ঢলাজান পুৰণি মাটি সত্ৰ ঢলাজান পুৰণি মাটি সত্ৰ বুলি কয় এইফালে আছে পুৰণা ভাগ এইফালে আছে নতুন ভাগ গোঁসাই ঘৰত কোৱা হ'ব মানে আজি আৰু ধুনীয়াকৈ সেৱা জনাব যোৱা হ'ব আৰু তাৰপিছত আৰু ইয়াত পিছত যাম যদিও মানে মই আৰু ভিডিঅ' নিদিওঁ আৰু নহ'লে বহুত দীঘল হৈ যায়গৈ যে সামৰিম মানে ঠিক আছে বাই বাই আৰু ঠিক আছে দেই আজি মই আৰু যদি আমি বিহু মাৰোঁ তথাপিও মই নেদেখাওঁ মানে আৰু কি হৈ আছে নহ'লে ব্লগটো বহুত দীঘল হৈ যায়গৈ হয় বাৰু এতিয়া মই কি কৰিম আজিলৈ ব্লগ ভাগ ইমানতে সামৰিছোঁ দিবা নেকি ডাইলগটো ক'বা নেকি ডাইলগটো মাৰি দিম পেপা ভাঙি ভাগিব ৰমনা উৰুলি দিয়ক উৰুলি মাৰি দিম নেকি মই আজিলৈ ব্লগ ভাগ সামৰিছোঁ তাৰপৰা কাইলৈ আকৌ ৰাতিপুৱাই পাব মানে ৰাতিপুৱাই নাপায় আমি আজিলৈ ব্লগ সিমানেই সামৰিছোঁ বাই 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 বাই